হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক জনাবলৈ পাই মই অতি সুখী হওঁ যে মোৰ খুব মৰমৰ ভাইটি এটা মনোজ দাস হয়। সি তাৰ নিজৰ ফাৰ্ষ্ট গান কৰিবলৈ গৈ আছে। ইতিমধ্যে মিউজিক খতম কৰিছোঁ মই, আৰু অলপ আগতে অঞ্জন দা, আমাৰ সকলোৰে পৰিচিত অঞ্জন দাই খুব ধুনীয়াকৈ বাঁহীটো বজাইছে, খুব ধুনীয়াকৈ ফিলত বজাইছে। বাকী এইমাত্ৰ গীটাৰ ছেশ্যনছ খতম হ'ল। মনোজ মোৰ লগত আছে। খুব ধুনীয়াকে গানটোৰ নামটো হ'ল ঘাট মাউৰা। খুব ট্ৰেজেডি, খুব ইম'চনেল গান হয়, মা দেউতাকৰ ওপৰৰ লিখা গান হয়। খুব ধুনীয়া সুৰ কৰিছে। বাকী আমাৰ লগত মোৰ জানেই, মোৰ বৰ মৰমৰ ভাইটি জিতুল, আমাৰ কাল্টিভেটৰ্ছৰ কিলাৰ ড্ৰামাৰ আছে, আৰু আপোনালোকৰে পৰিচিত পিংকল প্ৰত্যুষ, মোৰ মৰমৰ ভাইটি। পিংকলে মিক্স আৰু মাষ্টাৰ কৰিব এই গানটোৰ। অতি সোনকালে আমি আপোনালোকৰ মাজত ৰিলিজ কৰিবলৈ গৈ আছোঁ গানটো। আশীৰ্বাদ কৰিব। যদি কিবা ভুল ভ্ৰান্তি থাকে তেনেহ'লে ক্ষমা কৰি দিব। আৰু মোৰ মৰমৰ ভাইটি লগতে মোক এনেকৈ ভাল ভাল কাম কৰি যাবলৈ উৎসাহ দি থাকিব, কাৰণ আপোনালোকে যদি আছে তেনেহ'লেহে আমি আছোঁ, আৰু আপোনালোকে যদি নাই তেনেহ'লে আমি নাইকিয়া। চ' মোৰ ফালৰ পৰা মনোজক বেষ্ট উইচেছ দিছোঁ। মনোজ, কিবা ক'বলৈ বিচাৰা? হাই, হেল্ল'। প্ৰথমতে সকলোকে মই নমস্কাৰ জনাইছোঁ। আৰু মোৰ প্ৰথম গীত, আৰু গীতটো মানে বহুত কষ্ট কৰিছোঁ, আমি বহুত কষ্টৰ অন্তত উলিয়াইছোঁ। আৰু মোক লিৰিক্সত আৰু টিউনত সহায় কৰিছে দীপজ্যোতি, মোৰ বেষ্ট ফ্ৰেণ্ড হয়। গতিকে আজি আমাৰ মিউজিকৰ কাম অলৰেডি কমপ্লিট হ'লেই। গতিকে আশা কৰিছোঁ গানটো আপোনালোকে আদৰি ল'ব। আৰু বহুত কষ্ট কৰি বনাইছোঁ। অকল মোৰ মা দেউতা নহয়, সকলোৰে মা দেউতাৰ কাৰণে এই গানটো কৰিছোঁ। গতিকে আশা কৰোঁ সকলোৱে আঁকোৱালি ল'ব। বাকী পিংকলে আমাক বচাই ল'ব, আৰু পিংকলে বচাই ল'ব। ভাল লাগিব। গানটো খুবেই ধুনীয়া গান, লিৰিক্স টিমখিনি খুব ধুনীয়া, কম্প'জিশ্যন আমাৰ আছে বছ, মিউজিকখিনি যিখিনি কৰিছে খুব ধুনীয়া আছে। সকলোৱে শ্বেয়াৰ কৰিব আৰু শুনিব, ভাল পাব। Thank you. This is your Triumph Mountain.